নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান আমি যাবলৈ লৈছোঁ পিঠা খুন্দিবলৈ, চাউল খুন্দিবলৈ। মানে কালি বনালে হ'লেও আজি আৰু অলপ বনাবলৈ আছে, সেইকাৰণে খুন্দিবলৈ হয়। মই ওচৰতে খুন্দিবলৈ আহিছোঁ। আইৰ লগত আহিছে, আইতা নিছে, আইতা মই খুন্দিবলৈ আহিছোঁ। পিঠা বনাব লাগিব যিহেতু বিহু বতৰৰ কথা। থাকিব লগা হৈছে এতিয়া। এতিয়া বৰ্তমান আমি চাউলটো খুন্দি আনিলোঁ, ঘৰলৈ আহিছোঁ। ঘৰ গৈ পাই এতিয়া আপোনালোকক দেখাম কিদৰে আমাৰ মেজি ঘৰত বনাইছে। পিঠা খুন্দি আহি এতিয়া মই ঘৰ পালোঁহি। ঘৰ পাই আপোনালোকক এতিয়া দেখুৱাম মা দাদাহঁতে কি কৰি আছে। এয়া মায়ে তাৰপৰা ভণ্টি এজনীয়ে পাচলি কাটিবলৈ আৰম্ভ কৰিছে আৰু যিহেতু আজি খানা খাবলৈ আছে আমাৰ ইয়াত। এয়া সৰু সুৰাকৈ বনাইছে আৰু মেজিটো বনোৱা নাই, বনাবলৈ আৰু অকণমান বাকী আছে। মেজিটো বনাব দেখিছেই আমাৰ ইয়াত। আৰু আপোনালোকক দেখুৱাম আমাৰ এতিয়া এই পোৱালিটো কিনো কৰিছে আমি চাওঁ। বা আহিলা, কি কৰিবা বা? আৰে মেজিলে হেৰি কৰিম আকৌ। কি কৰিবা? মেজি বনাম। মেজি বনাবা? মেজি আজি ঠিকছে খাব লাগিব। অঁ, ঠিকছে খাবা। কি খানাটো কি আছে আজি? মাংস আজি ব্ৰইলাৰ থাকিব। অঁ, মানে ব্ৰইলাৰ খোৱা গাহৰি খাবলৈ নাপায়। অঁ, আমি গাহৰি খাম। অঁ, গাহৰি খাবা? গাহৰি নোখাবে ব্ৰইলাৰ খাব পাৰিব। ব্ৰইলাৰ থাকিব। এইজন আমাৰ দাদা, এওঁ কি কৰিছে? লাইট ফিটিং কৰি আছে। ৰাতিলৈ লাগিব নহয় ফূৰ্তি কৰিবলৈ। জিলিক জলাক লাইট। এবাৰ চাই দিয়ক। খাই দিয়ক। এয়া ভাইটিহঁতে নৰা কাটি আনিলে। নৰা কাটি আনি এতিয়া এয়া বেৰ বনাই আছে ভেলাঘৰৰ কাৰণে। তাৰপৰা ইয়াত দাদাহঁত আছে, চাই আছে। ভোজ বনাব লাগিব যে, সেইকাৰণে ইটা আনিবলৈ গৈ আছোঁ। মানে ইটাটো লাগিবই ন, তাততো চৌকা বনাব লাগিব, সেইকাৰণে ইটা আনিবলৈ গৈ আছোঁ বৰ্তাহঁতৰ ঘৰলৈ। ঘৰত আহিলোঁ, বৰ্তমান ইটা লোৱা হৈ গ'ল। এতিয়া যাম ঘৰ। বৰ্তমান আমাৰ খানা বনোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া দেখিছে মটৰ গুচাই থোৱা আছে, কবি, আলু, গাজৰ, বেঙেনা, বিলাহী, ওলকবি চব আমি ধুনীয়াকৈ এতিয়া ৰেডি কৰি ল'লোঁ। এতিয়া খানা বনোৱা ষ্টাৰ্ট হৈ গৈছে। আমাৰ খানা এয়া বনাব বৌয়ে খানা বনাবলৈ পানী গৰম কৰি আছে। এতিয়া আমি চাওঁ আমাৰ মাতাশ্ৰীয়েনো কি কৰি আছে। এইয়া আমাৰ মাতাশ্ৰী চাউল ধুই আছে খানা বনাবলৈ। এতিয়া আমি বনাই আছোঁ খানা। বৌয়ে খানা বনাই আছে, মই বৌক অলপ হেল্প কৰি দিছোঁ পাচলি কুটি। এতিয়া কবি কুটিবলৈ কৈছে, কবিয়ে কুটি দিওঁ নে কি কয়? এয়া হৈ গ'ল মোৰ কবি কুটা। এয়া বৌয়ে ভাত বাঢ়িবলৈ ল'লেই। বাকী আমাৰ আইতা জুই ফুৱাইছে। এয়া বৌয়ে ভাত বাঢ়িছে, ভাতটো হৈছেগৈ আৰু অলপকৈ। আমাৰ খানা বনাই কৰি হোৱা এতিয়া সন্ধিয়াই হ'লগৈ আৰু খাব হ'ব আৰু দেৰিয়ে হ'ব চাগে অলপ। এতিয়া মই পিন্ধি ল'লোঁ চাদৰ মেখেলা পিন্ধি ল'লোঁ। এতিয়া কাৰ্যসূচী কিমান আগবাঢ়িছে আমি চাওঁগৈ ব'লক। বাকী চব্জি বনাই হৈছে আৰু এতিয়া মাংসটো বনাবলৈ বাকী আছে। বৌয়ে মাংস বনাই আছে, এইফালে নহৰু খুন্দি আছে, আইতাই জুই ফুৰাই আছে। বাকী মেজি কাম কিমান আগবাঢ়িছে আমি চাওঁগৈ ব'লকচোন।
এতিয়া আমি আহিছোঁ মেজি ঠাইলৈ। এয়া আমাৰ ভেলাঘৰ সৰুকৈ গামোচা দি ধুনীয়াকৈ বনাইছে। তাৰপৰা এয়া ভাইটিয়ে, তাৰপৰা এয়া মেজি বনাই আছে দেই। মেজিটো মানে বনাই হোৱাগৈ নাই, হ'ব আৰু। এই ভাইটিয়ে খৰি দি আছে, দেখিছে ববহঁতৰ খানা বনায়ো হৈ গ'ল। এতিয়া সকলোকে খানা বিলাই দিব লাগে। বিলাই দিওঁ, ববুক লগত অকণমান সহায় কৰি দিওঁ আৰু। এয়া ভাত, গাজৰ, কবি ভাজি, মাংস, তাৰপৰা মাছৰ মাথা আৰু বেঙেনাৰ ভাজি বনাইছিলে। এয়া আমাৰ আজি খানা। এতিয়া মই খানা খাই লওঁ আৰু পাছত দেখাম। মেজি জ্বলোৱালৈকে শেষ হোৱালৈকে দেখাম। খানা খাই হৈ গ'ল। এতিয়া দেউতাহঁত আছে মেজিৰ তলত। মই বনাম এতিয়া পিঠা। পিঠাৰ কাৰণে এতিয়া নাৰিকল ফাৰ্ষ্টে ভাজি লৈছোঁ, গৰম কৰি লৈছোঁ। নাৰিকলে চেনিয়ে তেনেকৈ বনাম আৰু। নাৰিকল ভাজি আছোঁ, প্ৰায় হ'লেই আৰু ৰঙচুৱা হৈ লৈছোঁ, ৰঙচুৱা কৰি ল'লোঁ। এতিয়া এইখিনি আমি নমাই দিম। লগতে এয়া চবজিও ভাজি লৈছোঁ অকণমানকৈ। নাৰিকলৰ লগত মিক্স কৰি, চেনিৰ সৈতে মিক্স কৰি বনাব লাগিব। সেইকাৰণে চবজিও অলপ ভাজি ল'লোঁ, যাতে টেষ্টটো অলপ উঠে। নাৰিকল আৰু চবজি ভাজি ল'লোঁ। ভাজি পিনি এতিয়া চেনি মিক্স কৰি পিঠা বনাই আছোঁ। আপোনালোকে দেখিছেই পিঠা ভাজি হৈ গ'ল। এয়া মোৰ এতিয়া পিঠা বনাই হৈ গ'ল। বনোৱানি হ'ব গ'ল। ভিডিঅ'টো যিমান দেখুৱাম বুলি ভাবিছিলোঁ সিমান দেখুৱাব নোৱাৰিলোঁ, কিয়নো উৰুকাৰ নিশা ঘৰত পিঠা পনাও ভাজিবলগীয়া হ'ল। এতিয়া মেজিটোকে দেখুৱাই দিছোঁ। মেজি মই আহি পোৱা দেৰিয়ে হ'ল, মেজি জ্বলালেই। দাদাহঁতে গা পা ধুই ৰাতিপুৱা মেজিটো জ্বলালে। ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। কিবা যদি ভুল হ'ল ক্ষমা কৰিব। ধন্যবাদ।